আগন্তুক 2027 বৰ্ষত আমি আমাৰ বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিম আৰু সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি কেইবাটাও কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰে ভিতৰত অন্যতম আছিল কোহিনূৰ থিয়েটাৰক আমন্ত্ৰণ কৰাটো আৰু সেই মৰ্মে অহা মাৰ্চ মাহৰ 23, 24, 25 তাৰিখে দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাত আমি এখনি থিয়েটাৰৰ আয়োজন কৰিছোঁ। আমাৰ এটা প্ৰধান আৰু গুৰু দায়িত্ব হৈছে যাতে আমি প্ৰত্যেককে একোটা টিকেট আমি দিব পাৰোঁ যাতে আমাৰ কোহিনূৰ থিয়েটাৰখন সফল হয়। আৰু এয়া আমাৰ আগে গৈ আছে আমাৰ স্কুলৰে KG ক্লাছৰ এজন ষ্টুডেণ্ট অৰ্ণৱ দাস। খুবেই মৰম লগা ল'ৰাটো, ওচৰৰ ঘৰখিনি সি চিনি পায় আৰু আমাক সেই ঘৰকেইটালৈ লৈ গৈ আছে যাতে আমি তাতো সোমাব পাৰোঁ। এয়া মৃদুপৱন দা, থিয়েটাৰ কমিটিৰ অন্য এজন সদস্য, আৰু কাষতে বহি আছে হেমেন্দা। আজি হেমেন্দাৰ গাড়ী লৈ আহিলোঁ আৰু লগত আছোঁ মই। আৰু যোৱা এটা মাহে আমি এনেদৰে একোটা গ্ৰুপ বনাই দেৰগাঁৱৰ বিভিন্ন অঞ্চললৈ গৈ আছোঁ যাতে আমাৰ স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ লগতে আন শুভাকাংক্ষী আৰু চিনাকি মানুহক আমি কোহিনূৰ থিয়েটাৰৰ একোটা টিকেট তেওঁলোকক দিব পাৰোঁ। আৰু আমি সকলোৰে পৰা সঁচাকৈ ভাল সঁহাৰি পাইছোঁ কাৰণ তেওঁলোকৰ প্ৰত্যেকেই একোটা টিকেট আমাৰ পৰা ক্ৰয় কৰিছে। আৰু দেৰগাঁৱৰ যিটো অঞ্চলৰ দায়িত্ব মোৰ হাতত পৰিছিলে সেই অঞ্চলটো সঁচাকৈ ভিতৰুৱা এটা অঞ্চল আৰু ইমান দূৰৰ পৰা ল'ৰা ছোৱালীখিনিক যে সেই অভিভাৱকসকলে আমাৰ স্কুললৈ পঠাইছে, ইমান কষ্ট আৰু সংগ্ৰামৰ মাজতো তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক আমাৰ স্কুললৈ পঠাইছে উদ্দেশ্য এটাই যাতে তেওঁলোক ভাল হয়। আৰু বিশেষকৈ তেওঁলোকে যিহেতু এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ পঠাইছে, তেওঁলোকে এইটো আশা কৰে যাতে তেওঁলোকৰ সন্তানটিও ইংৰাজী ভাষাটো ভালদৰে আয়ত্ব কৰে, ইংৰাজী ক'ব পৰা হয়, লিখিব পৰা হয় আৰু আগলৈ যাতে তেওঁলোকে একোজন ভাল মানুহ হ'ব পাৰে। সঁচাকৈ কিছুমান কথা মনোভাৱ তেওঁলোকৰ পৰা যেতিয়া জানিবলৈ পাৰিছিলোঁ মনটো সঁচাকৈ ভাল লাগিছিলে, গৌৰৱান্বিত হৈছিলোঁ। অনুভৱ হৈছিলে যে আমিও এনেকুৱা এখন স্কুলৰে এক অংশ যিখন স্কুলক সকলোৱে ভাল পায়। শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিও যেতিয়া শলাগ লৈছিলে আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছিলোঁ। আৰু এইদৰে মৃদুপৱন দা আৰু হেমেন্দাৰ লগত আজি দিনটো অতিবাহিত কৰিলোঁ আমাৰ বিশেষ কাৰ্যসূচীলৈ। আমি বহুকেইটা ঘৰলৈ গ'লোঁ আমাৰ কোহিনূৰ থিয়েটাৰৰ একোটা টিকেট দিবৰ কাৰণে। আৰু আমাৰ মৃদুপৱন দা সেইটো এলেকাৰ যথেষ্ট এজন জনপ্ৰিয় ব্যক্তি, সকলোৱে তেখেতক চিনি পায় আৰু বহুতকেইটা ঘৰলৈ তেখেতে আমাক লৈ গ'ল। আৰু শেষত হেমেন্দাই মোক আকৌ স্কুলৰ ওচৰত থ'বলৈ আহিলে। সঁচাকৈ দিনটো খুব ভালদৰে পাৰ হ'ল। হেমেন্দাই যথেষ্টখিনি সহায় কৰিলে, মৃদুপৱন দায়ে যথেষ্টখিনি সহায় কৰিলে। এইদৰে সকলোৱে একোটা গ্ৰুপত নিজৰ এলেকাত গৈ আছে কোহিনূৰ থিয়েটাৰৰ